নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনী কোঁৱৰ গোহাঁই আপোনালোক সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ বহুত ফূৰ্তি, কাৰণ আজি মানে আমাৰ বহুত ডাঙৰ এটা সপোন পূৰ হৈছে বুলি ক'ব লাগিব। আমি বহুত দিনৰ পৰা এটা বস্তু ল'ম বুলি ভাবি আছিলোঁ। বিশেষকৈ মোৰ মানুহজনে মানে বহুত বেছি আশা কৰি আছিলে এই বস্তুটো ল'বৰ কাৰণে। গতিকে আজি মানে সেই আশাটো আমাৰ সম্পূৰ্ণ হ'ল। তো আমি এই বস্তুটো ল'বৰ কাৰণে বহুত বেছি কষ্টও কৰিব লগা হ'ল বাৰু। কিন্তু এতিয়া এইটো মানে আনবক্সিং কৰিম আৰু আপোনালোকেও চাই গৈ থাককচোন বাৰু। আৰু মানে কি হয়, আজি যিটো বস্তু আপোনালোকক দেখাম সেই বস্তুটোৰ বিষয়ে আমাৰ দুয়োজনৰ মানে বৰ বেছি জ্ঞানো নাই, আৰু যিখিনি জ্ঞানেৰে মানে পাৰোঁ আপোনালোকক জনাবলৈ বিচাৰিম। আৰু বাকী বলকচোন বাৰু, মোৰ ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক। এইটো দেখিছেনে? এইটো কেছ কম্পেনিটাৰ কোম্পানীৰ পৰা অনা হৈছে, আৰু এইটো হৈছে 27 ইঞ্চ LCD মনিটৰ। ইয়াৰ দামটো হৈছে প্ৰায় কিমান দেখা দিছোঁ। এইফালে চাওক, আহিছে ইয়াৰ দামটো হৈছে এইটো 11,864 টকা 41 পইচা। ইফালে আমাৰ এইটো আনবক্সিং কৰা হৈছে। এইফালে দেখিছেনে? এইখিনি বস্তু ভালকৈ থ'ব লাগিব দেই। অকণমান দিবি না, এইটো এডাপ্টাৰ, এইটো সেইফালে থৈ দিম, এইটো পাছত লাগিব। এইটো হৈছে এডাপ্টাৰ, এইটো ষ্টেণ্ড, এইখন হেৰি, এইখিনি থৈ এইটো আচল মেইন বস্তু। এইফালে চাওক, উলিয়াব লাগিব এইটো। এইফালে চাওকচোন, ইমান ধুনীয়াকৈ পেকিং কৰি দিছে নহয়। ৰখিবা ভাইটি, ৰখিবা। LCD মনিটৰ, আল্ট্ৰা গিয়াৰ, LCD বুলি কয়। আল্ট্ৰা গিয়াৰ দিলে যে মোক বুজি নাপায়। এইটো কি LG? LG থোৱা আছে, দেখিছেনে? এইটো কি হয়? এইটো ষ্টেণ্ড হয়। ষ্টেণ্ডটো একচুৱেলি ময়ো জনা নাই কেনেকৈ হ'ব। মোৰ হিচাপত এইটো ইয়াত লাগিব। এইটো এনেকৈ বহলকৈ বহিব চাগে ন? এইটো ইয়াত লাগিব, এইটো ইয়াত লাগি, এইটো টাইট কৰিব লাগিব। এইফালে এইটো ফিটিং কৰা হৈ গ'ল। এইটো বৰ বঢ়িয়া চিষ্টেম দিছে চাবা দেই। এইটো ইয়াত মানে তোমাৰ হেৰিটো নালাগে, তাৰমানে তোমাৰ কি কয় মানে হেৰি স্ক্ৰু ড্ৰাইভাৰ দৰকাৰ নাই চাবা দেই। তেনেকৈ ধৰাব, তাৰপাছত তুমি ধুই দিয়া অকণমান। কি মজা চিষ্টেম দিছে দেই। এইফালে চাওক, কি প্ৰব্লেম, একো প্ৰব্লেমে নাই ন? এইটো মানে এতিয়া বহু চাওক, ধৰাচোন ইফালে এইফালে মনিটৰটোৰ দাম পৰিছে তোমাৰ 11,864 টকা। ঠিক আছে, একদম চবচে মেইন বস্তুটো হ'ল যিটো প্ৰচেছৰটোৰ দাম পৰিছে 7,881 টকা। প্ৰচেছৰটো তোমাৰ ইয়াত সোমাই আছে। আটাইতকৈ মেইন বস্তু তাৰমানে এইটো ভিতৰত থাকে, এইটোৱে মেইন বস্তু। ইয়াৰ গোটেই চিষ্টেমটো ইয়ে চলায় প্ৰচেছৰটো, যিটো নেকি ইয়াত এইটো CPU চেণ্ট্ৰেল প্ৰচেছৰ ইউনিট। এইটো হৈছে গোটেই চিষ্টেমটো আটাইতকৈ মেইন মালটো এইটোৱেই। এইটো মেইন বস্তুটো হৈছে এইটো, জানা নহয়? এইটো CPU। ইয়াতে তোমাৰ এইটো উঠাইছে, ইয়াতে তোমাৰ মেইন মালকেইটা ইয়াতে সোমাই আছে। ইয়াত তোমাৰ কি হৈছে, ইয়াত তোমাৰ কি সোমাই আছে? ইয়াত তোমাৰ সোমাই আছে, এইটো চোৱা, প্ৰচেছৰ সোমাই আছে, যিটো লৈছে 7,881 টকা। মাদাৰবোৰ্ড সোমাই আছে, মাদাৰবোৰ্ডটো তোমাৰ ইয়াত ভাগ ভাগকৈ থাকে ন? মাদাৰবোৰ্ডখন তোমাৰ লৈছে 6,186।
কাৰ্ড ডিছপ্লে মানে তোমাৰ হেৰিখন এখন তোমাৰ হেৰি বুলি কয় এই কিন্তু ইয়াত একোৱে নাই লগালে কাম নাই তাৰমানে তাত তাৰমানে চব দি পঠাই দিয়ে তাৰমানে ইয়াত তোমাৰ ৰেট এই দিছে নাই 9450 আছে নে ইয়াত মোৰ ডিছকাউণ্ট দিছে 7881 দিছে কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিছে সেইটো সিহঁতি জানে ঠিক আছে এইখন হৈছে তোমাৰ একদম মানে এখন হৈছে তোমাৰ মানে সবচে মেইন বস্তু এইটোৱে আৰু মাদাৰবোৰ্ড তাৰপিছত তোমাৰ থাকিলে ডিছপ্লে এইটো বিটুছ ডিছপ্লে তোমাৰ যিটো জেব্ৰনিক্সৰ এটা ডিছপ্লে হেৰি এটা দিছে এইটো কি বুলি কয় ৰবা মই নামটো পাহৰি গৈছোঁ ডিছপ্লে নহ'ব বস্তু গম পালোঁ এইখন কি বুলি কয় গ্ৰাফিক কাৰ্ডখনৰ দামটো লৈছে এইটো গ্ৰাফিক কাৰ্ড কৈছে 2280 টকা ঠিক আছে এইটো নহ'লে তাৰমানে তোমাৰ বস্তুটো তাত ডিছপ্লে নকৰে তাৰমানে ইয়াৰ পৰা নলগাকৈ দি চাইছিলে কিন্তু পাছত ক'লে যে নহয় এখন লগাবই লাগিব ইউপিএছ এইটো তোমাৰ এঘণ্টা বেকআপ দিব এখন যে বেয়া ভাবা লাগিছে আজি ক'লে কি হ'ব চিলটো কাটিব লাগিব কোনখন এইখন নাই এখন এখন 1000 পোৱা যায় কিন্তু এইখন কোডলেছ হয় দেই এইটো কোডলেছ হয় কোডলেছ মানে এটা তোমাৰ কেবল চেবল নাই হয় নি ব্লুটুথ দা ব্লুটুথ কোডলেছ মাদাৰ কি কয় হেৰি কি কয় কি লাগে চলাবলৈ একো নালাগে এইটো ব্লুটুথত চলি যাব বেটেৰী লাগিব এইটো দি দিলে কোডলেছ দি দিলে মই এইটো কোডলেছ বিচৰা নাছিলোঁ নহয় এইটো কোডলেছে দি দিলে সিহঁতে এখন অঁতৰাই দিয়া লগে এইটো ৰঙা লাইটটো জ্বলি যাব এইটো কি টানি চাইছে বেটেৰীটো পাছত এইটো এটা খুব ধুনীয়া বস্তু দিলে এইটো কোডলেছ এইটো সিহঁতে ইনষ্টল কৰি দিব ল'ৰাটো আহি পিনে পাছত এতিয়া আহিলে এইখন হৈছে মাউচটো থবৰ কাৰণে দিছে এইখন হৈছে মাউচটো থবলৈ দিয়া আৰু এইখন বহুত ডাঠ আৰু বহুত চফ্ট দেখিছেনে আৰু ইয়াতে এনেদৰে মাউচটো থোৱা হ'ব এতিয়া মই আপোনালোকক এই বস্তুবিলাকৰ ৱাৰেণ্টি গ্যাৰাণ্টি কেনেকুৱা আৰু মানে ইয়াৰ টোটেল এমাউণ্ট কিমান এইবোৰ দেখাব লৈছোঁ এই টোটেল এমাউণ্ট হ'ল টোটেলটো হ'ল জিএছটি মিলাই মিলি টোটেলটো হ'ল 48,550 ৰুপিজ এইটোৱে হৈছে টোটেল এমাউণ্ট আৰু ইয়াত তাৰিখ যিটো তাৰিখ উল্লেখ কৰা আছে ইয়াত কোনটো তাৰিখটো ইয়াত তাৰিখ এটা আছেনে এই 22 মে' পৰা আজি এই তাৰিখটোৰ পৰা এবছৰৰ ভিতৰত ৱাৰেণ্টি পিৰিয়ড আছে এই বস্তু কেইপত যিখন দোকানৰ পৰা অনা হৈছিল তেওঁলোকৰ ৰেছপন্সটো খুব ভাল আৰু সাৰ্ভিসও ভাল লগতে ৰেটটো ভাল আৰু আপোনালোক যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকেও যদি কেনেবাকৈ এই বস্তু কেইবিধ লওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে এই দোকানখনলৈ যাব পাৰে এই দোকানখন তিনিচুকীয়াৰ চেৰাপতি ৰোডত আছে দোকানখনৰ নামটো হৈছে কেছ কম্পিউটাৰ কোম্পানী